তো হেৰে সকল ওয়েলকাম টু মঞ্জিত ব্লগছ প্ৰথমতে সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আৰু এতিয়া পুৱাই উঠিলোঁ পুৰা গাঁও চা ধুলোঁ ভেলাঘৰ জ্বলাব লাগে আৰু এইফালে আমাৰ ভেলাঘৰ ৰেডি ধুনীয়াকৈ চাব পাৰে জ্বলবা পুৰা আৰু মানে শুকান কলপাত কম হৈছে ভেলাঘৰটো চলি গেল মেজি আৰু এইফালে ধুনীয়াকৈ জ্বলাৰ আৰম্ভ হৈ গ'ল চাব পাৰে ধোঁৱা মজা বঢ়িয়া মানে গৰমটো মানে বহুত দূৰৰ পৰা পোৱা যায় মানে বহুত ডাঙৰ না আপোনালোকে মোবাইলটোৰ সোমাই হওক মোবাইলটোৰ ভিতৰেৰে তো আমাৰ এনেকৈ ভেলাঘৰটো শেষ হৈ গ'ল পুৰি চাওক শেষ এবাৰ কি কৰিব এৰে খেৰখিনি গৰুক ফটা দিয়া হ'ব না তাৰ আগতে মোক এটা ফটা দি একবাৰে খেৰ অলপমান লৈ শান্তি মানে এইবাৰ এৰে খেৰখিনি নি গৰুক ফটা দিয়া হ'ব সেইফালে এনেকৈ ফটা দি আছে চাব পাৰে কাগজত ষ্টাম্প মাৰাৰ নিচিনা মানে চিষ্টেমটো মানে এই চক এনেকৈ তিনিটা বাঁহৰ চুঙা থপ থেপকৈ মানে দি দিয়ে ফটা অ'কে আৰু এইবাৰ যাম মানে আমাৰ ঘৰৰ ওচৰতে মানে এটা অদ্ভুত ভেলাঘৰ বনাইছে মানে ভেলাঘৰ মানে কাৰেংঘৰৰ আৰ্হিত মানে ডাইৰেক্ট কাৰেংঘৰ নহয় কাৰেংঘৰ আৰ্হিত এটা ধুনীয়া নাৰাৰে বনাইছে তো সেইটো এতিয়া চাব যাওঁ তো আমি আহি পালোঁ এয়া পিছফালে দেখিছে মানে এইটো মানে অদ্ভুত ভেলাঘৰটোৰ কথা যে কৈছিলোঁ সেইটো মানে কাৰেংঘৰ আৰ্হিত তো ইয়াত মানে চব লাইট চাইট দিছে এতিয়া চাওক সেইটো মানে অৰিজিনেল ভেলাপুজিও বনাইছে এইফালে দুইফালে আৰু সেইটো মেইন কাৰেংঘৰৰ আৰ্হিত যিটো বনোৱা মানে এক তলাই বনাইছে কাৰেংঘৰটোত এনেকুৱা তিনিটা তলা থাকে মানে এতিয়া এক তলা দিছে মানে সেইটো তলৰ তলাটো দিছে সেইটো কাৰেংঘৰৰ আৰ্হিত মানে দৰ্জাবিলাক তেনেকুৱা আৰু তো এইখন পিছফালে ধুনীয়া গেট এতিয়া সোমাই যাই আছোঁ ইয়াৰ পৰিৱেশ ইয়াত মানে অলপ দেৰি পৰ্দাত মানে কিবা আগৰ চিনেমা দেখা হ'ব অসমীয়া চিনেমা আৰু ইফালে চাওক ভোগালী বিহুৰ শুভেচ্ছাৰে আৰু এইফালে চাওক ধুনীয়া মানে ঠানিত লাইট চাইট দিছে মানে গাছৰে সৰু সৰু ঠানিবিলাক নাই এই আৰু ধুনীয়া পৰিৱেশ মানে ৰমক জমক লাইটৰে আৰু ইফালে জোনবাইখন আৰম্ভ হৈ গ'ল প্ৰথম বোলে জোনবাই চিনেমাখন দেখাব আৰু এই চাওক কণ্ঠশিল্পী জুবিন গাৰ্গ ধুনীয়া এতিয়া জোনবাইখন চাওক তো এইবাৰ ঘৰটোৰ ভিতৰত সোমাই আহিছোঁ ইফালে পুৰা পৰ্দা আৰম্ভ হৈ গৈছে আৰু ইফালে দৰ্জা মানে কেইখন আছে 1 2 3 4 5 6 7 8খান দৰ্জা আছে ইফালে চাওক কৌশিক কেনে কিবা অলপ কৈ দিয়ে বিহুৰ বিহু বুলি বাকী এনে ক'ব লগা নাই তথাপিও কি আছিল বিহুটো কি আছিল ভোগালী বিহু ভোগালী বিহু মানে মাঘ বিহু সকলোকে জনালোঁ আমি ইয়াৰ পৰা যাওঁ এতিয়া তাতে মানে জোনবাই দেখি আছে তো তাতে অলপ টাইম চাই এইবাৰ ঘৰত যাওঁ মানে ঘৰত খানা আছে আজি ৰ'ব ঘৰত যোৱাৰ আগত এইটো বস্তু চাওক মানে জোনবাইখন শেষ হোৱাৰ লগে লগে ইয়াত মানে 13খন লগাই দিছে তো পূৰা চাই আছে মানুহে তো চালোঁ জোনবাই চালোঁ 13 চালোঁ সেই কাৰেংঘৰৰ আৰ্হিত বনোৱা অদ্ভুত ভেলাঘৰটো আৰু মানে সেই ৰাতিৰ ক্লিপখিনি মানে যোৱাকালিৰে আছিল উৰুকাৰ দিনাখনৰ ৰাতিৰ মানে আজি যিহেতু মেজি জ্বলালোঁ তাৰ লগত লগ কৰি এটা ভ্লগ কৰি দিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নেক্সট ভ্লগত লগ পাই আছোঁ বাই বাই এতিয়া পিঠা খাই এনজয় কৰক বঢ়িয়া